নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেললৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টোত বিশেষ এটা টপিক লৈ আহিছোঁ। টপিকটো হৈছে মাটি কেনেকৈ জুখিব বা মাটিৰ পৰিমাণ কেনেকৈ জুখি উলিয়াব, তাৰে এটা প্ৰচেছ দেখুৱাবলৈ ওলাইছোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই লাভান্বিত হ'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এটা মাটিৰ টুকুৰৰ এটা চিত্ৰ অংকন কৰি ল'ব, কেনেকুৱা মাটিৰ টুকুৰ। জাষ্ট মই এইটো এক্সাম্পল হিচাপে মই এনেকৈ মাটিৰ টুকুৰ লৈ লৈছোঁ। অ'কে, এই চাৰিটা কোণ মাটিৰ। অ'কে, নিৰ্দিষ্ট এটা কোণৰ পৰা জুখিবলৈ ষ্টাৰ্ট কৰিব। ধৰি লওক ইয়াৰ পৰা ইয়ালৈকে পালে 165 ফিট। এইটো ফিটত জুখিবলৈ চেষ্টা কৰিব। ফিটত জুখিলে মানে কি স্কুৱাৰ ফিট উলিয়াব লাগিব, তাৰপিছতে অংকটো ওলাবগৈ। সেইটো কাৰণে ফিটত জুখিবলৈ চেষ্টা কৰিব। আমাৰ গাঁৱত যিহেতু গাঁৱলীয়া সমাজত নল ব্যৱহাৰ কৰে, বাঁহ এডালত 12 ফুট জুখি লয়। সেইটো খুব ধুনীয়া প্ৰচেছ। 12 ফুট একেচোতে জুখি যোৱা হয়, লাষ্টত ফুটটো উলিয়াই দিলেই হ'ল, কিমান ফুট হ'ল। তাৰপিছত ইয়াৰ পৰা ইয়াত ধৰি লওক ইয়াৰ পৰা 160 ফিট হ'ল, ইয়াৰ পৰা ইয়ালৈকে ধৰি লওক 345 ফিট ধৰি লওক। তো ইয়াৰ পৰা ইয়ালৈকে যিমান দীঘল, যিমান দূৰ, ইয়াৰ পৰা ইয়াতকৈ বেছি ফিট ওলাইছে। তো ঠিক তেনেদৰে এইটো আমাৰ প্ৰস্থ হিচাপে ধৰি ল'ব লাগিব, এইটো দিশ হিচাপে ধৰি ল'ব লাগিব। দিশ মানে দীঘলৰ যোনটোলৈ দীঘল সেইটো মানে দিশ হিচাপে ধৰি ল'ব লাগিব। আৰু ইয়াৰ পৰা ইয়ালৈকে জোখক কিমান হ'ল। প্ৰায় দিশ প্ৰস্থ সমান নাথাকে, সেইটো কাৰণে ইয়াত ধৰি লওক 195 ফিট। অ'কে, আৰু ইয়াৰ পৰা ইয়ালৈকে দিশটো হ'ল 375 ফিট। অ'কে, এই দুটা দিশ, এই দুটা প্ৰস্থ। অ'কে, দিশ প্ৰস্থৰ লগতে চলিউশ্যনটো ওলাব। এই দুটা এতিয়া ধৰি লওক ইয়াত প্ৰথমটো হ'ল আমি দিশটো শেষ কৰি ল'ব লাগিব। দিশৰ ফলাফলটো উলিয়াই ল'ব লাগিব। দিশ মানে ধৰি লওক এভাৰেজটো উলিয়াই ল'ব লাগিব দুইটা দিশৰ, তেতিয়া স্কুৱাৰ ফিট ওলাব। ঠিক আছে, এতিয়া দুইটা যোনটো দিশ সেইটো এটা জোখ হ'ব। ঠিক আছে, 375 প্লাছ 345। অ'কে, প্লাছ কৰি কিমান পোৱা হ'ল 720। অ'কে, ইয়াক 2ৰে ডিভাইড কৰিব লাগিব, এইটো মনত ৰাখিব। 2ৰে ডিভাইড কৰিলে কিমান পাব 360 ফিট। এইটো হ'ল দিশ। অ'কে, নেক্সট প্ৰস্থ 165 ফিট 9 প্লাছ 195 ইজিকেল কিমান হ'ব 360 ফিট। ইয়াক আকৌ 2ৰে ডিভাইড কৰিব লাগিব। 2ৰে ডিভাইড কৰিলে কিমান পোৱা যাব 180 ফিট। আৰু এইটো প্ৰস্থ। এতিয়া মেইন ফৰ্মুলাটো ষ্টাৰ্ট হ'ব। মেইন ফৰ্মুলাটো হৈছে দিশ ইনটু প্ৰস্থ। দিশ ইনটু প্ৰস্থ ইজ ইকুৱেল, যিমান ফল পোৱা যাব তাক 144ৰে ডিভাইড কৰিব লাগিব। আৰু যিটো ইয়াৰ ফল পোৱা যাব নহয় সেইটোৱে হ'ল বৰ্গ ফুট, অৰ্থাৎ স্কুৱাৰ ফিট। বৰ্গ ফুট। এতিয়া এইটো ফ'ল' কৰিলে দিশ কিমান হ'ল, দিশ এইটো 360 ফিট ইনটু প্ৰস্থ কিমান 180 ফিট ইজ ইকুৱেল। এই দুটা পূৰণ কৰিলে কিমান পোৱা যাব 64,800। অ'কে, ইয়াক 144ৰে ডিভাইড কৰিব লাগিব। ডিভাইড কৰিলে পাব 450 ফিট স্কুৱাৰ ফিট, বৰ্গ ফুট। অ'কে, এই বৰ্গ ফুট যোনটো ওলালে, এই বৰ্গ ফুটটোৰ পৰাই আমি মাটিৰ পৰিমাণটো উলিয়াব লাগিব। তাৰ বাবে দুটামান কথা জানিবলগীয়া আছে। জানিবলগীয়া হ'ল এইটোৱে
এতিয়া এইটোক আমি লেচা বুলি ধৰিম 450 লেচা বৰ্গফুট লেচা আমি মাটি পৰিমাণটো উলিয়াবৰ কাৰণে লেচা হিচাপে ধৰি ল'ব লাগিব 450 লেচা অ'কে এতিয়া মেইন কথাটো হ'ল এইটো মন কৰিব 100 লেচাই 1 বিঘা অ'কে এইটো মনত ৰাখিব খালি আৰু 20 লেচাই 1 কঠা আৰু 5 কঠাই 1 বিঘা অ'কে ইমানটোলৈ হৈ গ'ল এতিয়া 450 যোনটো এইটো লেচা তেনে ইজি এতিয়া উলিয়াই পেলালে 400 মানে 100 লেচাই 1 বিঘা হ'লে 400 লেচাই 4 বিঘা বাছিল কিমান 50 লেচা বাছিল 50 লেচা মানে 20 লেচাই 1 কঠা হ'লে 50 লেচাই কিমান কঠা হ'ব 40 লেচাই 2 কঠা আৰু বাকী থাকিল কিমান 10 লেচা এইটোৱে ইয়াৰ সলিউশ্যন তেনেই সহজ তো আপোনালোকে এই ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে প্ৰেছ কৰি থ'ব বেল আইকনটো তাতে যাতে মোৰ নতুন আহিবলগীয়া নলেজেবল ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায় আৰু মই এই চেনেলটোত জিকে ৰিলেটেড কিছুমান ভিডিঅ' বনাই থাকোঁ আপোনালোকে যি এক্সামছৰ প্ৰিপেৰেশ্যন কৰি থাকে সেই এক্সাম প্ৰিপেৰেশ্যনত মোৰ এই ভিডিঅ'বোৰে যথেষ্ট সহযোগিতা কৰিব সহায় কৰিব আপোনালোকক তো ভিডিঅ' চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব